साजायनानै बुथारजानाय एसआई जन्मनि राभानि न्याय नागिरनानै दिनै सनितपुर जिल्ला अल राभा स्टुडेन्ट्स इउनियना ढेकियाजुलियाव मोनसे हानजा सुनाय आरो हज्रिख्रावनाय हाबाफारि लायो। आरसुनि बे हाबाफारिनि गेजेरजों एसआई जन्मनि राभाखौ बुथारनाय जाथायाव लोब्बा गोनां पुलिस बिबानगिरिफोरखौ थाबैनो हमनांगौनि दाबी दैखाङो। জন্মনি হত্যাকাৰীৰ লগত জড়িত থকা যিখিনি আজি আমি চাবলৈ পাইছোঁ নিউজে পেপাৰে বিভিন্ন আৰক্ষী বিষয়া ইয়াৰ লগত জড়িত হৈ আছে। গতিকে বিভিন্ন আৰক্ষী বিষয়াক যেনেকৈ নাম ক'লে নীলা দলৰ নিচিনা এজন SP বিষয়া এজন জিলাত দায়িত্বত থকা ব্যক্তি এজনক আজি কৰেক্ট কৰিব পৰা নাই। অসম চৰকাৰে ইয়াত লীলা খেলা কৰি আছে আৰু অসম চৰকাৰে যাতে এই হত্যা লীলা বন্ধ হ'বৰ কাৰণে কঠোৰতকৈ কঠোৰ এটা তদন্ত কৰিব লাগে আৰু যি CBI যিটো দায়িত্ব অৰ্পণ কৰিছে CBI যাতে কোনো ধৰণে গাফিলতি কৰিব নালাগে আৰু জন্মনি পৰিয়ালক যাতে হত্যা হৈছে আৰু জন্মনি পৰিয়ালক জন্মনি হত্যা কৰা হৈছে এইটো আদিবাসী ছাত্ৰ সন্থা আৰচুৰ দাবী। জন্মনি ৰাভাক কোনো ধৰণৰ এক্সিডেণ্ট হোৱা নাই, এইটো গাপ দিব বিচৰা হৈছে, এক্সিডেণ্টৰ নাম দি গাপ দিব হৈছে। গতিকে জন্মনি হত্যা কৰা হৈছে তাৰ কাৰণে জন্মনি পৰিয়ালক ন্যায় লাগে আৰু জন্মনি হত্যাকাৰীৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক কৰেক্ট কৰি পৰা উচিত জন্মনি রাভা এসআই আমার জন্মনি রাভা নগাঁও আরক্ষীর উপপরিদর্শক যি 16 মে তারিখে যে পরিকল্পিতভাবে হত্যা করেছেন আমার জন্মনি রাভাক দুর্ঘটনা বলে রূপ দিয়েছিল, কিন্তু আমি এই দুর্ঘটনা রূপটো মানি ললো। আমার জন্মনি রাভা পরিকল্পিতভাবে হত্যা করেছেন, আমার এই জন্মনি রাভার যি পরিকল্পিতভাবে হত্যা করেছেন আজির তারিখলৈকে গৃহ বিভাগ অসম চৰকাৰে সঠিক দিশত CBI তদন্ত কৰি কিয় আজিলৈকে কৰেক্ট কৰিব পৰা নাই। এই আমি শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থা তৰফৰ পৰা অসম চৰকাৰ তথা গৃহ বিভাগক আমি ধিক্কাৰ জনাইছো। অসম চৰকাৰে এটা লাজৰ বিষয় লাজ পাব লাগে। আজিৰ তাৰিখলৈকে যে গৃহ বিভাগৰ অধীনত থকা জন্মনি ৰাভাৰ হত্যা হৈ গ'ল, কিন্তু আজিৰ তাৰিখলৈকে কৰেক্ট কৰিব নোৱাৰাটো এইটো অসম চৰকাৰ ষড়যন্ত্ৰ নেকি? এই আমি দাবী জনাইছো যেতিয়ালৈকে আমাৰ জন্মনি ৰাভা ন্যায় নাপায়, হত্যাকাৰী উচিত তদন্ত কৰি কৰেক্ট নকৰে, হত্যাকাৰী লীলাজনক গ্ৰেপ্তাৰ নকৰে, তেতিয়ালৈকে আমাৰ এই শোণিতপুৰ জিলাৰ ছাত্ৰ সন্থাই শান্ত নহয়। আমি এই শোণিতপুৰৰ বিভিন্ন জাতীয় সংগঠনে আমি জংগী আন্দোলন কৰি দিবলৈ আমি বাধ্য। এই জনাইছো দাবী জনাইছো। আজি অল ৰাভা ষ্টুডেণ্টছ ইউনিয়ন শোণিতপুৰ ডিষ্ট্ৰিক্ট কমিটিৰ পৰা যিখন আমাক মেমৰেণ্ডাম দিয়া হৈছে, সেই মেমৰেণ্ডামখন আমি উচ্চতম কৰ্তৃপক্ষলৈকে দিয়া হ'ব আৰু তেওঁলোকৰ যিখিনি দাবী আছিলে সেই দাবীখিনি আমি আমাৰ অফিচৰ ফালৰ পৰা আমি DC ছাৰলৈ পঠিয়াম। বাকী চৰকাৰে যি সিদ্ধান্ত ল'ব পৰৱৰ্তী পৰ্যায়ত কৰিব বিচাৰিছোঁ। ৰাভা জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা যেতিয়ালৈকে জন্মনি ৰাভাৰ যি হত্যাকাৰীসকলক ফাঁচি দিব নোৱাৰে, উচিত বিচাৰ কৰিব নোৱাৰে, তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আৰু অসম চৰকাৰক এইটো ক'ব বিচাৰিছোঁ যে তাৰ লগতে অসম পুলিচক এটাই ক'ব বিচাৰিছোঁ যে এজন জন্মনিৰ মৃত্যু কৰিছে আপোনালোকে ষড়যন্ত্ৰ কৰি, তাৰ তেজেৰে হাজাৰ হাজাৰ জন্মনিৰ জন্ম হ'ব আৰম্ভ কৰিব, এইটোৱে শিকাই দিছোঁ। গতিকে আপোনালোকক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে জন্মনি ৰাভাৰ যি হত্যাকাৰী তেখেতক ফাঁচি দিব লাগে। আৰু এটা প্ৰশ্ন আছে আমাৰ ওপৰত, আপোনালোকৰ হৃদয়ত স্পষ্ট হোৱাৰ পিছতো লীলা দলে এতিয়ালৈকে কিয় গুৰুত্ব কৰিব পৰা নাই, কিয় লীলা দলে সুৰক্ষিত কৰি ৰাখিছে আপোনালোকে? মই এইটোৱে আমাৰ মহিলা পৰিষদৰ পৰা অতি প্ৰশ্ন কৰিব বিচাৰিছোঁ। পৰিয়ালসকলক আমি ন্যায় বিচাৰোঁ। যেতিয়ালৈকে আমি জন্মনি ৰাভাৰ পৰিয়ালে ন্যায় নাপায় তেতিয়ালৈকে আমি আন্দোলন কৰিয়ে থাকিম আৰু চলিয়ে থাকিব, এইটোৱে ক'ব বিচাৰিছোঁ। আজি যোৱা 15 তাৰিখৰ ঘটনা হোৱা যিটো ঘটনা হৈ গ'ল, এইটো আমি সদৌ অসম ট্ৰাইবেল সংঘ লগতে শোণিতপুৰ জিলা ট্ৰাইবেল সংঘৰ তৰফৰ পৰা যিটো অমানৱীয় ঘটনা সংঘটিত হ'ল সেইটো আমি ধিক্কাৰ জনাইছোঁ। এতিয়ালৈকে অসম চৰকাৰে যিটো মানে ঘটনা কৰি গ'ল সেইটো ঘটনাটো এতিয়ালৈকে তদন্ত কৰিব পৰা নাই। গৃহ বিভাগে এতিয়াও মানে যিটো ঘটনাটো এতিয়াও উচিত তদন্ত কৰি পেলাই যিটো ঘটনাটো উচিত তদন্ত এতিয়াও কৰিব পৰা নাই। সেইটোৰ কাৰণে আমি ট্ৰাইবেল সংঘ তৰফৰ পৰা ধিক্কাৰ দিছোঁ। অতি সোনকালে অসম চৰকাৰে যিটো জন্মনি ৰাভা সাব ইন্সপেক্টৰ বাইদেউক যিটো
হত্যা কৰিলে গতিকে এই হত্যাকাৰীৰ উচিত তদন্ত বিচাৰিছোঁ অতি সোনকালে গৃহ বিভাগে বা অসম চৰকাৰে হাতত লৈ দোষীক কৰায়ত্ব কৰিবলৈ আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট ট্ৰাইবেল সংঘৰ পৰা অনুৰোধ জনালোঁ। SP লৈকে তেওঁলোকে জড়িত আছে। ইয়াত আমি দেখিবলৈ পালে গৃহ বিভাগৰ যি নীৰৱ ভূমিকা, তেখেতৰ নীৰৱ ভূমিকা আজি তেখেতে CID তদন্ত দিছিলে, তাৰপিছতে পৰৱৰ্তী সময়ত আজি কৈছে যে CBI তদন্ত। আমি দেখিবলৈ পাইছোঁ ইয়াত গৃহ বিভাগে ব্যৰ্থ হৈছে, যাৰ কাৰণে আজি তেওঁ জোনমণি ৰাভাৰ নিচিনা এজন সৎ সাহসী এজন তেখেতে SI এজনে তেখেতে আজি তেওঁক মানে প্লানিং কৰি তেখেতে মাৰ্ডাৰ কৰিছে। ইয়াত যদি বিশেষ তেখেত তদন্ত হয় দোষী যদি কৰায়ত্ব নকৰে, অনাগত দিনত চৰকাৰে আজি এইটোৱে জানিব লাগে যে ইয়াতকে আৰু জংগী আন্দোলন হ'ব। তেওঁলোকে এইটো ভাবিব নালাগে যে তেওঁলোকে ৰজা ঘৰিয়াই তেখেতে গোটেইখিনি গৃহ বিভাগৰ দায়িত্ব লৈ আজি তেখেতে কি কৰিব বিচাৰিছে। আজি তেওঁলোকৰ নিজৰ অধীনত থকা আজি তেওঁৰ SI এজনে জোনমণি ৰাভাইক তেওঁলোকে যি ধৰণে মানে প্লানিং মাৰ্ডাৰ কৰি তেওঁক মানে মাৰ্ডাৰ কৰা হৈছে। আমি আপোনালোকে দেখিছে আজি ঢেকিয়ালিত হৈছে, লগতে গোটেই মানে অসমত আজি এজন সৎ সাহসী এজন মানে প্ৰশাসনিক বিষয়াক যদি তেওঁলোকে প্লানিং কৰি মাৰ্ডাৰ কৰে আৰু বাকীবিলাকৰ কি হ'ব? এই আন্দোলন ইয়াতে এইটোতো দেখা দেখি 100% সাধাৰণ জনতাই নিৰাপত্তা ভুগি আছেই। আজি যদি তেওঁ সৎ সাহস দি তেখেতে ইমান ভাল এটা কাম কৰাৰ পিছত তেখেতক যদি মানে প্লানিং কৰি তেওঁলোকৰে অফিচাৰবিলাক প্লানিং কৰি তেওঁক যদি মাৰ্ডাৰ কৰিব পাৰে, তেনেহ'লে অনাগত দিনত আৰু যে বেলেগক নকৰিব এইটো কোনো সন্দেহ নহয়।